চাহবাগানৰ কাষৰ এখন সৰু গাঁও। এজনী উদ্যমী ছোৱালী, নাম তাইৰ মৌচুমী গগৈ। তাইৰ প্ৰবল হেঁপাহ তাইৰ পৰিৱেশৰ লগত খাপ খোৱা এটা টুৰিজিম বিজনেছ আৰম্ভ কৰা। যদিও তাই ভিতৰুৱা জেগাত এখনত বাস কৰে, কিন্তু তাইৰ নতুন নতুন কথা শিকাৰ আৰু জীৱনত আগবঢ়াৰ প্ৰবল উদ্যম। তাই এগৰাকী বন্ধুৰ পৰা AI সম্পৰ্কে বহুতো উৎসাহজনক কথা জানিব পাৰিলে, আৰু আজি এজেণ্টিক AIয়ে তাইৰ সপোনৰ ব্যৱসায়টো আৰম্ভ কৰাৰ বাবে এটা সুন্দৰ 90 দিনৰ পৰিকল্পনা তৈয়াৰ কৰি দিলে। এটা উদ্যোগ গঢ়িবলৈ বিভিন্ন নিয়মাৱলী থাকিবই, কিন্তু মোৰ ক্ষেত্ৰত মই কেনেদৰে আগবাঢ়িব লাগিব সেই বিষয়ে কোনেও মোক বাট দেখুৱাব পৰা নাই। চাহবাগানৰ পৰা মুগা কাপোৰলৈ, কোডিঙৰ পৰা গীতলৈ, প্ৰতিটো আগ্ৰহ, প্ৰতিটো দক্ষতা এটা সুযোগ হ'ব পাৰে। সমগ্ৰ ভাৰততে আজি যুৱক যুৱতীয়ে এইদৰেই সপোন বাস্তৱায়ন কৰি আছে। নমস্কাৰ, মই তৰুণ বৰদলৈ। আপোনালোকক জিলিকা বৰ লুইতৰ পাৰলৈ পুনৰ স্বাগতম। মৌচুমীয়ে সহজভাৱে এটা প্ৰশ্ন সুধিলে। পৰামৰ্শখিনি উৎসাহজনক, কিন্তু বাস্তৱ উদাহৰণ নেদেখিলে কেনেকৈ পতিয়ন যাওঁ? পাৰ্থক্যটো প্ৰশ্ন কৰাত নহয়, কি বিচাৰে, যেনে বাজেট, লক্ষ্য ইত্যাদি যদি স্পষ্টকৈ প্ৰকাশ কৰি উত্থাপন কৰিব পাৰে, এজেণ্টিক AIয়ে অতি সুন্দৰকৈ কামবোৰ কৰি দিব পাৰে। এইবোৰ প্ৰকৃত কাহিনী, নাম মাথো গোপন ৰখা। প্ৰথম পৰ্যায়ত আমি 10 জন অতিথিক নিমন্ত্ৰণ কৰি তেওঁলোকক আমি কি আগবঢ়াব খুজিছো তাৰ এটা এক্সপিৰিয়েঞ্চ দিয়া। সদায় মনত ৰাখিব, AIয়ে আপোনাক পথহে দেখুৱায়, সিদ্ধান্ত কিন্তু সদায় আপোনাৰহে। এইখিনিতে মই মোৰ এটা কথা একান্ত ব্যক্তিগতভাৱে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছো। AI আৰু এজেণ্টিক AI সম্পৰ্কে মই যি শিকিছো আৰু জীৱনত আৰু আগলৈ অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আৰু কি সহায় কৰিব পাৰে, সেই অনুভৱখিনি
মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। বিশেষকৈ সেইসকলৰ কাৰণে এই বিষয়ৰ যি বিশেষ প্ৰয়োজন আছে তাক সহজ ভাষাত লৈ যোৱাটোৱেই আছিল মোৰ একমাত্ৰ উদ্দেশ্য। কিন্তু মোৰ এই প্ৰচেষ্টাত মই কিমান সফল কাম হলো বা আপোনালোকৰ জীৱনৰ ওপৰত ই কিবা প্ৰভাৱ পেলাব পাৰিলে নে নোৱাৰিলে সি আপোনালোকে ক'ব পাৰিব। গতিকে আপোনালোকৰ সেই ভাৱ মই নজনালৈকে এই শৃংখলাটো আৰু আগবঢ়াই লৈ যোৱাটো বিশেষ যুক্তি নাই বুলি মই বিবেচনা কৰিলোঁ আৰু এই পৰ্যায়ত এই শৃংখলাটো মই ইমানতেই সামৰিছোঁ। কিন্তু লগতে মই এটা কথা কৈ থওঁ, AI বা এজেন্টিক AI সম্পৰ্কে কোনো ব্যক্তি বা কোনো সংগঠনে যদি কিবা দিহা পৰামৰ্শ বিচাৰে বা মই সামান্যভাৱেও মই অৱদান কৰিব পৰা যদি কিবা থাকে, মোক আপোনালোক যোগাযোগ কৰিলে সেই সহায় আগবঢ়াবলৈ মই সদায় প্ৰস্তুত। মোক আপোনালোকে মোৰ ফেচবুক পেজত মোৰ মেছেঞ্জাৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ফেচবুক পেজ প্ৰফাইল তৰুণ চন্দ্ৰ বৰদলৈ আৰু প্ৰফাইল লিংকটো মই স্ক্ৰীনত দেখুৱাইছোঁ। আপোনালোকে ইমান দিনে মোৰ এই যাত্ৰাত সহযোগী হোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ অশেষ ধন্যবাদ। আপোনালোক সকলে কুশলে থাকক আৰু আপোনালোকৰ জীৱনত অনেক উন্নতি হওক এই আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। শিকক, শিকাওক আৰু জিলিকাওক। নমস্কাৰ, জিলিকাব লুইতৰে পাৰ।